ছাটনি আপোনাক অতি কম সহজত খাবলৈ নিদিম মই বহুত কিবা কিবি কৰিম আমি সেই অগষ্ট সংক্ৰান্তিৰ দুমাহৰ ঠাইত 4 মাহ বুলি ক'বলৈ আপুনি যেনেকৈ 50,000 টকা দি মিঠা ক'বলৈ বাধ্য কৰে এই কথা মই সকলোকে শুনি চলি যাব নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে আমি সুখৰ সংসাৰখন ছাৰ ছাৰ কৰিলে এই কথা মই সকলোকে জনাই গুডবাই মিছেছ চালু 24 ঘণ্টাৰ ভিতৰত আপোনাৰ সিদ্ধান্ত সলনি হ'লে নহ'লে আপোনাকতো জেললৈ নিবেই ৰহস্যময় সাঁথৰটোৰ উত্তৰ আপোনাৰ এটা বাক্যতে মই আজি পাই গ'লো মানে আপুনি এজন ডাক্তৰ ৰূপী পিশাচ ডাক্তৰ পবিত্ৰ ধৰ্মত কলংক সানিছে কিছুমানৰ কলংক সানিছে ইংৰাজী নকবি কুকুৰ যিখন চাৰ্টিফিকেট দি ডাক্তৰে মানুহ বচাবলৈ চেষ্টা কৰে সেইখন চাৰ্টিফিকেটেৰে মানুহ মাৰি ফুৰিছ আৰু এইজনী গাড়ীৰ মনোভাৱ ভুল কৰি নিজৰ বিবেক বিক্ৰী কৰি ফুৰিছ আৰু কৈ তোৰ খৰি নিয়া ন ৰাতি ৰাতি ডাঙৰ হোটেললৈ যাব ধৰিছিল এই পকেটত সোমালহেঁতেন তই বোলে সেইখন ঘৰৰ বোৱাৰী নহয় বোৱাৰী হৈ আনি যদি বোৱাৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ আগতে লাইট প্ৰস্তুত কৰি চুইচাইড কৰি দিছিল মানুহে তোৰ মুখখন থৈ নেপেলাব চাব পাৰিলেহেঁতেন সৰু নহয় অপৰাধ কৰিছ মহা অপৰাধ কৰিছ আৰু এই অপৰাধৰ শাস্তি তহঁত দুইজনে পাব লাগিব আৰু যদি নকৰ তেনেহ'লে দেউতাক বিচাৰি যাম তাৰ পাছত গোপীদা পাঞ্চদা আৰু মিলনদাক লৈ আহিম অলপ পিছতে গোটেই মুখাম এইখিনি পাবহি আৰু সিহঁতৰ আগত তহঁত দুই অপৰাধ স্বীকাৰ কৰিব লাগিব নিজৰ অপৰাধ স্বীকাৰ কৰি পুলিচৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিব নহ'লে মই
দেউতাই মোক বুধনে কৰিলে আচলতে কি জানা ফেমিলি পাপৰি বিয়া নকৰাবলৈ মই বাৰে বাৰে কৰিলোঁ কিন্তু নিজনে মোৰ কথা নামানিব মই বাৰু কি কৰোঁ এইবোৰ বাদ দিয়ক বাইদেউ ৰাতিপুৱা আপুনি এইখন ঘৰ নোহোৱাটোৱে ভাল হ'ব দেউতাই যদি বেয়া পায় তেনেহ'লে মই বাৰু একো কৰি নাহোঁ ফেমিলি তোমাৰ দেউতাক কৰ্ম কৰি না হয় এই সম্পত্তি আৰু সেই আনন্দতে তুমি জানো আমাৰ এটা গান উৎসৱা আনন্দ হোৱা আৰু নহ'ল বাইদেউ কেনেকৈ পাৰিবা সেইবোৰ বৰ বিপদজনক তাৰ ব্যৱহাৰ ভালকৈ শিকি নোপোৱাকৈ একেবাৰে তাত হাত দিয়াতকৈ নহ'লে তুমি ডাক্তৰক ব্যৱহাৰ মই বাৰু চিন্তা কৰি যাওঁ আপুনি নিশ্চয় এইখন ঘৰ চুকি নকৰিব এক্সিডেণ্টৰ পৰীক্ষা কৰি আপোনাৰ সেইখানাই আমেৰিকান আছিল মোৰ সকলো কোপা চালিনি বাইদেউ ঠিক কৰি থৈ আহিছোঁ আপুনি ৰাতিলৈ লাহেকৈ জোতাটো মাৰি গেছটো জ্বলালে শুনা চালিনি তোমাৰ চাহ কাপোৰ আৰু কেতিয়াকৈ আমাৰ লগত একেলগে বহি চাহ খাবলৈ পাব বিশেষ তালিকা আপুনি কি কৰিব মোক বন্ধ কৰি মাত্ৰ চাই কিন্তু মনত ৰাখিব মই কৰা প্ৰতিটো কামৰ আধা দায়িত্ব আপোনাৰ কিন্তু মই যে পোৱা নাই যিজন দিগ্গজৰ কাৰণে ঘৰখনত ইমান ভুলটো কৰিছে মই আজি ঘূৰিছে মই যে বুজি পোৱা নাই এই ছেকেণ্ডমান পাছতে সকলো ঝামেলি চাকৰিয়া চাহ কৰা সামগ্ৰীখিনি চল চপাই লাহে লাহে লাঠিৰ পৰা আৰু